হেল্ল' গাইছ, আমাৰ ঘৰত খুৰা এজন আহিছে, মানে এষ্ট্ৰলজাৰ হয়। তেওঁৰ লগত আপোনালোকে অকণমান চিনাকি হৈ লওক। খুৰা কি কৰে, মানে মই বহুত এই খুৰাজনৰ পৰা, মানে মই খুৰা বুলি মাতোঁ, দেও হয়। আপোনালোকে বহুত উপকৃত হ'ব পাৰিব। খুৰাজনক আপোনালোকে কি কৰে আপোনালোকে অকণমান মানে খুৰাজনৰ পৰা জানি লওক। খুৰা কওকচোন, আপোনাৰ কেন্দ্ৰটো ক'ত আছে? মোৰ কেন্দ্ৰটো আমাৰ নৰ্থ গুৱাহাটী মধ্যম খণ্ড হা। তাতে মোৰ চেম্বাৰ আছে। তাতে লিখা আছে চেম্বাৰত স্বৰ্গীয় ৰবিচন্দ্ৰ শৰ্মাৰ জ্যোতিষ চৰ্চা কাৰ্যালয় বুলি। তাতে মোৰ সকলোবিলাখনে হয়, কুস্তি চোৱা চিতা কৰা হয়, লিখা হয় হা, বা গ্ৰহৰত্ন দিয়া হয়, তাবিজ কবজ দিয়া হয়, আৰু অন্যান্য বহুত ধৰণৰ সামগ্ৰী চোৱা চিতাৰ উপৰিও আৰু বহুত ধৰণৰ কিছুমান কৰিবলগীয়া কাম থাকে ন মানুহৰ, সেইবিলাকৰ লগতো মোৰ যোগাযোগ কৰিব পাৰে। আৰু মোৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকে লৈ লওক, যদি প্ৰয়োজন হয় 6005684686 আপোনালোকে যোগাযোগ কৰিব পাৰে। আপুনি সেই যে মানে কুস্তিখন বনায়, আপুনি অৰিজিনেল হাতে লিখি বনায় নে কম্পিউটাৰত বনায়? কুস্তি লিখা মই নিজে হাতে লিখোঁ হা। মই ডাইৰেক্টলি মানে পঞ্জিকা থাকৰ পৰা মই কৰা ডাইৰেক্ট হাতেৰে লিখোঁ। মই এইবিলাখন মোৰ কম্পিউটাৰৰ লগত খেলা নাই, মই নিজে হাতেৰে লিখোঁ। আৰু সেই হিচাপে আপোনাৰ কুস্তি অনুসৰি সময় ল'ব বা তাৰ মূল্যটো দিয়া হ'ব না। যোগাযোগ কৰিলে গোটেইখিনি গম পাব। আচ্ছা, ধন্যবাদ খুৰা।